আজি 2 কোটি যেহেতু বাজাজ ইন্ডাস্ট্রিয়ে গাড়ী সেল কৰিছে আরপি অটোমোবাইলত ইমান ধুনীয়াকৈ সেলিব্রেশন কৰা হৈছে ৰাইজৰ কাৰণে কিবা অফাৰ আছে নেকি আপোনালোকে আপোনালোকৰ লাইফত কিমানখন গাড়ী কিনিছে আপোনালোকে শুনি হয়তো আচৰিত হ'ব আমাৰ বাজাজ ইন্ডাস্ট্রিয়ে আজিৰ ডেটত 2 কোটিৰো অধিক বাজাজ পালসাৰ গাড়ী সেল কৰিছে আজিৰ ডেটত বাজাজ ইন্ডাস্ট্রিয়ে 2 কোটিৰো অধিক গাড়ী সেল কৰিছে আৰু সেয়া মাথো আমাৰ কাৰণে আপোনালোকৰ কাৰণে আজি বাজাজে ইমান কষ্ট কৰি গাড়ী বনোৱাৰ বাবে আমি পাৰচেজ কৰি আছো আৰু আমি পাৰচেজ কৰাৰ বাবদ আজি বাজাজ ইন্ডাস্ট্রি ইমান ওপৰত আপোনালোকৰ কাৰণে আজি এই 2 কৰোৰ এনে সম্ভৱ হোৱা নাই একমাত্ৰ আপোনালোকৰ কাৰণে সম্ভৱ হৈছে আৰু যেহেতু আজিৰ ডেটত আমাৰ বাজাজ ইন্ডাস্ট্রিয়ে 2 কোটিৰো অধিক গাড়ী সেল কৰিছে তো সেইভাবে আমাৰ আরপি অটোমোবাইলত গ্র্যান্ড সেলিব্রেশন কৰা হৈ আছে আৰু যেহেতু আজিৰ ইমান ধুনীয়া এটা মকা ইমান ধুনীয়া এটা ডাঙৰ সেলিব্রেশন হ'ব তো নিশ্চয় আমাৰ আরপি অটোমোবাইলে কিবা নহয় কিবা এটা অফাৰ দিব লাগিব নহয় আপোনালোকৰ কাৰণে হেল্ল' এভৰিৱান কি খবৰ আশা কৰিছো সকলোৰে খবৰ ভালে আছে আৰু ভালে থকাটোৱে বিচাৰো সদায় আপোনালোকৰ ওচৰত নতুন নতুন মডেলৰ গাড়ীৰ ভিডিঅ' লৈ আহোঁ কিন্তু আজি কোনো নতুন মডেল বা কোনো গাড়ীৰ ভিডিঅ' নহয় তেতিয়াহ'লে দেৰি কৰি কি আছে বলক ভিতৰলৈ আমাৰ চেলছ মেনেজাৰ পিকলু শাহ আছে তেওঁৰ পৰা জানিব বিচাৰিম সঁচাই আজি বাজাজ ইণ্ডাষ্ট্ৰিয়ে 2 কোটি গাড়ী বিক্ৰী কৰিছেনে হয় একচুৱেলি এইটো 100% ৰাইট আৰু বৰ্তমান আপোনালোকে চাব পাৰিছে গাড়ীসমূহ কিমান ধুনীয়াকৈ সজাই ৰাখিছে যিহেতু আজি 2 কোটি পালসাৰ 2 কৰোৰ পালসাৰৰ সেলিব্রেশন আমি আজি কৰি আছো আপোনাৰ ভিডিঅ'ৰ মাধ্যমতে মই সকলো যিমান বাজাজ পালসাৰ ৰাইডাৰ আছে মই সকলোকে মই স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ কাৰণে আজি এই 2 কৰোৰ এনে সম্ভৱ হোৱা নাই একমাত্ৰ আপোনালোকৰ কাৰণে সম্ভৱ হৈছে সুমান্ত আপোনালোকে দেখি আছে 2 কৰোৰ সেলিব্রেশনত তেখেতৰো বহুত যোগদান আছে আমাৰ ফাৰ্মত आँखें मिला के पूछते हो कैसे हो तुम গাইজ আপোনালোকে আপোনালোকৰ লাইফত কিমানখন গাড়ী কিনিছে এনেকুৱা এজন আজি দাদাৰ লগ পাইছোঁ দাদাই কিমানখন গাড়ী কিনিব পাৰে আপোনালোকে অনুমান কৰিব পাৰিবনে মই দাদাৰ মুখৰ পৰা শুনিম যে তেওঁ কিমানখন গাড়ী কিনিছে কিমানখন বাইক কিনিছে এইপিনে চাব পাৰে মোৰ লগত আছে এজন দাদা কিমানখন গাড়ী কিনিছে বোলে টোটেল 28খন পালসাৰ 27খন আৰু এখন চিটি হাণ্ড্ৰেড আজিৰ ডেটত তেওঁ এখন দুখন নহয় 28খনকৈ বাজাজৰ গাড়ী কিনিছে আপুনি যে এখন দুখন নহয় 28খনকৈ গাড়ী কিনিছে তাৰে ভিতৰত 27খন হৈছে বাজাজ পালসাৰ আৰু এখন হৈছে চিটি হাণ্ড্ৰেড ইমানখন যে গাড়ী কিনিছে কিয় মানে বাজাজৰ গাড়ী কিমান পচন্দ লাগে কি আছে তাত বাজাজৰ পালসাৰ যোনটো পালসাৰ গাড়ী আছে না এইটো কিবা যেনেকুৱা দম মানে বেলেগ গাড়ীত নাই বাজাজ পালসাৰৰ কাৰণে তেওঁ পুৰা ফিদা মইতো শুনিয়ে আচৰিত হৈ গৈছোঁ যে এখন দুখন নহয় 28খনকৈ বাজাজৰ গাড়ী কিনিছে মানে বাজাজৰ কাৰণে পুৰা ফিদা আৰু আপোনালোকে যদি এই গাড়ীখন পাৰচেজ কৰে তেতিয়াহ'লে আপোনালোকে 5,000 পৰা 10,000 টকালৈকে কেছ ডিছকাউণ্ট পাব পাৰে আৰু যদি আপোনালোকে এই গাড়ীখন পাৰচেজ কৰে তেতিয়াহ'লে কি 3,000 পৰা 5,000 টকালৈকে কেছ ডিছকাউণ্ট পাব পাৰে আৰু যদি ভাবে আপোনালোকে এই গাড়ীখন পাৰচেজ কৰিম তেতিয়াহ'লে আপোনালোকে 5,000 পৰা 3,000 টকালৈকে কেছ ডিছকাউণ্ট পাব পাৰে 2 কৰোৰ যিটো পালসাৰ যিটো সেলিব্রেশন আমি আজি কৰি আছো আরপি অটোমোবাইলত নিশ্চয় ইয়াত ডিসকাউণ্ট আছে 3,000 পৰা 5,000 পৰা 10,000 টকালৈকে কেছ ডিসকাউণ্ট আছে আজি বাজাজ ইণ্ডাষ্ট্ৰিয়ে এটা দুটা নহয় 2 কৰোৰ গাড়ী সেলছ কৰিছে আরপি অটোমোবাইলত ইমান ধুনীয়াকৈ সেলিব্রেশন কৰা হৈ আছে আজি 2 কৰোৰ যেহেতু বাজাজ ইণ্ডাষ্ট্ৰিয়ে গাড়ী সেল কৰিছে আরপি অটোমোবাইলত ইমান ধুনীয়াকৈ সেলিব্রেশন কৰা হৈ আছে ৰাইজৰ কাৰণে কিবা অফাৰ আছে নেকি হয় 2 কৰোৰ যিটো পালসাৰ যিটো সেলিব্রেশন আমি আজি কৰি আছো আরপি অটোমোবাইলত নিশ্চয় ইয়াত ডিসকাউণ্ট আছে 3,000 পৰা 5,000 পৰা 10,000 টকালৈকে কেছ ডিসকাউণ্ট আছে কিন্তু সকলো মডেলত নহয় কি মডেলৰ ডিসকাউণ্টবিলাক আছে শ্ব'ৰুমত আহিলে সেলছ এক্সিকিউটিভে মানে কৈ দিব কোনটো মডেলত কোনটো ডিসকাউণ্ট আছে এইটো শ্ব'ৰুমত আহিলে কৈ দিব আৰু নিশ্চয় আপোনালোকে সকলো বাৰু গম পাইছেই এই অফাৰটো একদম লিমিটেড অহা 31 জুলাইলৈকে এই অফাৰটো চলিব আৰু যোনে এই অফাৰটোৰ সুযোগ ল'ম বুলি ভাবি আছে তো নিশ্চয় আহিব পাৰে লোকেশ্যন এণ্ড ডিটেইলছ ডেছক্ৰিপশ্যনত আছে আপোনালোকে চেক কৰি ল'ব আজিৰ ভিডিঅ'টো ইমানতে দেখা আছে নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই